So sugar বেলেগ কাবাৰ চেক কৰাইছে না সব sugar কৰাইছে ঠিক আছে ঠিক আছে সো এটা সুগার বেমাৰটো সব মই কওঁ যে আমি খোৱা বোৱাটো আৰু কিছুমান বস্তু আছে যিটো কাৰণে সুগাৰ বেমাৰ বাঢ়ি আছে আৰু কিছুমানতো খানদানী মাক দেউতাকৰ আছে তো হ'ব পাৰে ম্যাক্সিমাম আজিকালি হয় যে আমাৰ নিজৰ ভুলৰ কাৰণে হয় এটা সুগাৰ মানে কি হয় এটা ঠিক আছে মই প্ৰেছাৰ এটা কথা ক'ব পাৰো প্ৰেছাৰ হৈছে বুলি কেনেকৈ গম পাব মানুহৰ প্ৰেছাৰ হ'ব পাৰে বা হেৰি হ'ব পাৰে বুলি প্ৰথমতে আপোনাৰ মূৰটো ভাৰী লাগিব মূৰটো ভাৰী লাগিব পাৰে মূৰটো বহুত বিষাব পাৰে আৰু বমি ভাৱ এটা আহিব পাৰে তো মূৰটো বিষাইছে বমি ভাৱ এটা আহিছে ইমিডিয়েটলি হস্পিটেল যাওক নিজৰ প্ৰেছাৰটো চেক কৰাব তো মূৰ বিষৰ লগত যদি বমি ভাৱ আহিছে বা মূৰটো ভাৰী ভাৰী লাগিছে একো চৰ্দি তৰ্দি নোহোৱাকৈ চ' এইটো প্ৰেছাৰৰ লক্ষণ হ'ব পাৰে চ' নেক্সট ডে গৈ কিনে আপুনি হাস্পতালত নিজৰ প্ৰেছাৰটো চেক কৰাব এতিয়া নেক্সটটো হ'ল মই সুগাৰলৈ আহোঁ এতিয়া সুগাৰ বেমাৰটো কি আমি সুগাৰ বুলি কওঁ মানুহৰ চেনিটো বাঢ়ি যায় কিয় বাঢ়ি মানুহৰ চেনিটো বাঢ়ি যায় ইয়াৰ ৰিজন এটাই হ'ল যে কাৰণ এটাই হ'ল যেতিয়া আমাৰ যিটো আমি খাওঁ তাত যিটো সুগাৰ থাকে চেনি থাকে সেইটো আমাৰ গায়ে ধৰি লওক যেনেকৈ গাড়ী এটা চলাবলৈ পেট্ৰল লাগে ন আমাক তো পেট্ৰলটো যেতিয়া জ্বলিলে গাড়ীটো চলে তো সেনেকৈ আমাৰ গাত কি লাগে খানাটো যাবতো খানাটো গাটোৱে ব্যৱহাৰ কৰিব লাগিব ন খানাটোৱে যদি খানাতে আমাৰ গাটো ব্যৱহাৰ কৰিবই নোৱাৰে ধৰি লওক খানাটো পেট্ৰল হ'ল আমাৰ গাটো গাড়ী হৈ গ'ল যিটো ব্যৱহাৰ কৰিব নোৱাৰিলে কি হয় আমাৰ চুগাৰটো বাঢ়ি যায় এতিয়া আমাৰ চুগাৰ বাঢ়িলে আমাৰ চুগাৰ লক্ষণ কি হয় চুগাৰ যে বাঢ়িছে তাৰ প্ৰথমতে আপোনাৰ না এইটো কিবা হেৰি বেয়া হৈছে তো সুগাৰ বাঢ়িলে প্ৰথমতে আমাৰ কি হ'ব একদম প্ৰথম লক্ষণ পুৰা গাটো বেয়া লাগিব আৰু মূৰটো ঘূৰাব সুগাৰৰ লক্ষণ পুৰা গাটো যেনেকৈ বিচনাত পৰি থাকিলে মন যাব উঠিব নাযাব পুৰা কমজুৰি লাগিব পুৰা গাটো কমজুৰি লাগিব একো যদি বেলেগ চৰ্দি কাহ জ্বৰ হোৱা নাই এনে গাটো কমজুৰি লাগি থাকিব মূৰটো ঘূৰাব ঘপকৈ শকত মানুহ ঘপকৈ ক্ষীণাই যাব বুজিছে ন মূৰটো ঘূৰাব গাটো বেয়া লাগিব শকত মানুহ ঘপকৈ ক্ষীণাই যাব তাৰ বাহিৰে আৰু বাৰে বাৰে পানী পিয়া লাগিব বাৰে বাৰে ভোক লাগিব এক আপোনালোকে দেখিছে চাগে বাৰে বাৰে পানী খাই থাকে পানী পিয়া লাগি থাকে বাৰে বাৰে ভোক লাগি থাকে বাৰে বাৰে খাই থাকে এইবোৰ চুগাৰৰ লক্ষণ হ'ল আৰু কিছুমানে চাব বাৰে বাৰে বাথৰুমলৈ যায় সেইটো এটা চুগাৰৰ লক্ষণ চ' মূৰটো ঘূৰাব গাটো বেয়া লাগিব বাৰে বাৰে খাবলৈ মন যাব বাৰে বাৰে পানী পিয়া লাগিব আৰু বাৰে বাৰে বাথৰুম যাবলগীয়া হয় এইকেইটা চুগাৰৰ লক্ষণ হয় এইকেইটা যদি কাৰোবাৰ আছে গৈ কিনে চুগাৰটো চেক কৰাব আৰু এটা কথা চুগাৰে এদিনত মানুহক নামাৰে চুগাৰ যেতিয়া হয় চুগাৰে এদিনত মানুহক নামাৰে এতিয়াতো আজি আপুনি চুগাৰৰ কাৰণে একো নাখালে আপোনাৰ আজি একো নহয় কিন্তু ইমান বেয়া বস্তু এক বছৰৰ ভিতৰত আপোনাক পুৰা বডি হেক কৰি দিব পাৰে আৰু কোনো দাৱাই একো কাম নকৰিব মই কৈছোঁ যেতিয়া আপোনাক চুগাৰটো ধৰা পৰে আপোনাৰ আজি একো নহয় কিন্তু 2 বছৰ পিছত চুগাৰটো বাঢ়ি থাকিলে কিডনি ইনফেকশ্যন হ'ব লিভাৰত ইনফেকশ্যনে পাব তাৰপিছত হাৰ্টতো প্ৰব্লেম হ'ব পাৰে আৰু হাত ভৰি কাটিবলগীয়া হ'ব পাৰে আঙুলি হাত ভৰি তো চুগাৰ যদি কাৰোবাৰ পাইছে তো এইটো নাপাৰিব যে চুগাৰটো মোৰ একো নহয় হেৰি মোৰ ঠিক হৈ যাব সি এদিনত একো নকৰে কিন্তু 2-3 বছৰ ভিতৰত আপোনাৰ পুৰা গাটো হেক কৰি দিব কোনো ডক্টৰে একো কৰিব নোৱাৰে যেতিয়া চুগাৰ পাব এইবোৰ লক্ষণ হ'লে চুগাৰটো বা চেক কৰাব আৰু মই সদায় কওঁ চুগাৰ যেতিয়া আমাৰ পোৱা গৈছে প্ৰথম কথা দাৱাই নহয় দাৱাইটো ছেকেণ্ড বস্তু ফাৰ্ষ্ট কথাটো আমাৰ কিছুমান বস্তু নিজৰ জীৱনশৈলী কিছুমান বস্তু বদলি কৰিব লাগিব প্ৰথমতে কওঁ যদি কাৰোবাৰ চুগাৰ আছে বা আপোনাক বিচাৰিছে যে আপোনাৰ চুগাৰটো নহওক প্ৰথম কথা 40 মিনিট খোজকাঢ়িব লাগিব মই নকওঁ যে ৰাতিপুৱা খোজ কাঢ়ক বা ইভিনিং খোজ কাঢ়ক আবেলি খোজ কাঢ়ক যেতিয়াই হওক 40 মিনিট এপাক মাৰি দিয়ক এপাক ইফালৰ পৰা ইফালে কিন্তু 40 মিনিট খোজ কাঢ়ক গা ঘামটো ওলাব লাগিব যে ডেইলি 40 মিনিট খোজ কাঢ়ে আপোনাৰ চুগাৰ লেভেলটো কণ্ট্ৰলতে দিব প্ৰথম কথা আৰু দ্বিতীয় কথা মুখত মিঠা লগা বস্তু লাগিলে এইটো মিঠাই হওক বা ফল হওক এইকেইটা চুগাৰ থকা মানুহে নাখাবই এটা ফলৰ ভিতৰত মই 4বিধ ফলৰ নাম কৈ দিছোঁ
চুগাৰ থকা মানুহে 4বিধ ফল পৰাপক্ষত নাখাব। কিয় নাখাব? কিন্তু 4বিধ ফলত আপোনাৰ চেনি পৰিমাণটো বহুত বেছি থাকে। এই ফলকেইটা হ'ল কঁঠাল, মাটি কঁঠাল, কল, আম। কি ক'লো? কঁঠাল, মাটি কঁঠাল, কল, আম। মানুহে ক'ব ফল নহয় খাই দে, একো নহয়, এইটো নহয়। এই চেনি পৰিমাণটো বহুত বেছি থাকে। এই 4বিধ ফল আমি চুগাৰ বেমাৰীয়ে খাব নালাগে, এভইড কৰিব লাগে। আৰু দ্বিতীয় কথা, মানুহে কয় যে চুগাৰ হ'লে ভাত খাব নালাগে। মই কওঁ যে চুগাৰ হ'লে আমি কুকাৰৰ ভাতটো খাব নালাগে, কিন্তু ডেক্সিত যিটো ভাত বনাই মাৰটো হেৰি কৰি কিনে খাব পাৰিব। সেনেকুৱা হেৰি একো নাই। এটা কৰিব, চুগাৰ বেমাৰীলে 1 টাইম ৰুটি খাব। 1 টাইম ৰুটিটো খাব পাৰিব। ভাই কুকাৰৰ ভাত নালাগে, ডেক্সিত যিটো মাৰটো হেৰি কৰি বনোৱা সেই ভাত খাব। আৰু দ্বিতীয় কথা কয় যে আলু খাব নালাগে, মাটি তলত বস্তুকেইটা খাব নালাগে। খাব নালাগে কথাটো কোৱা নাই, খাব, কিন্তু অলপ কমকৈ খাব। আলু হৈ গ'ল, গাজৰ হৈ গ'ল, মূলা হৈ গ'ল, অলপ কমকৈ খাব পাৰে। আৰু সেউজীয়া শাক পাচলি এইবোৰ চব খাব পাৰে, একো আপত্তি নাই। তাৰপিছত মই এতিয়া আকৌ আহিছোঁ চুগাৰ বেমাৰী। আকৌ ৰেড মিট, কি 3 ধৰণৰ মাংস খাব নালাগে চুগাৰ হ'লে আপোনাৰ? হাঁহ, খাচী, গাহৰি, এই 3বিধ একেবাৰে বন্ধ কৰি দিব। আৰু এটা কথা, আজিকালি কি আমি ধৰি লওক টিভি চিভি আছে, মোবাইল চোবাইল পাইছোঁ, চুগাৰ ফ্ৰী বুলি বস্তু এটা ওলাইছে। তো ধৰি লওক এতিয়া আমি এডভাৰটাইজে চাওঁ বা কি চুগাৰ ফ্ৰীটো চাহত দি কিনে চুগাৰ বেমাৰীক আমি দি দিওঁ। ভাবে এইটো হ'ব মিঠা লাগে, কিন্তু ভুলতো নাখাব, চুগাৰ ফ্ৰী নাখাব। যদি কাৰোবাৰ অলপ মিঠা খাব মন গৈছে চুগাৰ বেমাৰী, লাগিলে চেনি অলপে চাহক অলপ কমকৈ দি খাওঁ। চুগাৰ ফ্ৰী ভাল বস্তু নহয়, এইটো খালে আমাৰ কিডনি চিডনি এইবোৰ বহুত দীঘলীয়া সময়লৈকে খালে ডেমেজ হ'ব পাৰে। কেতিয়াও চুগাৰ ফ্ৰী খালে একো নাই, কিন্তু মই কওঁ যদি কাৰোবাৰ চেনি অলপ খাব মন গৈছে, লাগিলে অলপ কমাই কিনে চেনি দিয়ে খাওঁ, যদি চুগাৰ বেমাৰী কাৰোবাৰ খাবলৈ মন গৈছে। তাৰপিছত নেক্সট মই আহিছোঁ আপোনালোকৰ মিঠাই। মিঠাই একেবাৰে নাখাব, মিঠাইটো একেবাৰে আঁতৰাই ৰাখিব চুগাৰ বেমাৰীয়ে। তাৰপিছত হ'ল আপোনালোকে ডাক্তৰে বা চিকিৎসকে যি দাৱাই দিছে সেই দাৱাইটো খাব। কিন্তু এতিয়া চুগাৰ বেমাৰীৰ লগত এটা কথা কওঁ, আমি কি কওঁ খোৱা আগে দাৱাইটো খাব দিয়ে। কেতিয়াবা কি হয় আমাক খাবলৈ মন নাযায়। ধৰি লওক আমাৰ কাৰোবাৰ জ্বৰ উঠিলে বা কিবা উঠিলে, মোৰ চুগাৰ বেমাৰ আছে, মোৰ জ্বৰ উঠি আছে, মোৰ ভাত খাব বা কিবা খাব মন যোৱা নাই। যদি মই তেতিয়া চুগাৰ দাৱাইটো খাই দিওঁ, তাৰপিছত যদি কিবা খানা নাখাওঁ, তেতিয়া মই কি হ'ব পাৰে? চুগাৰটো নীল হৈ যাব, বেহুচ আমি পৰি যাওঁ, বুজিছে? চ' সেনেকুৱা হ'লে এতিয়া চুগাৰ দৰৱটো খাব নালাগে। বুজিলে নানি? মানে কি চুগাৰ দৰৱটোৱে কি কৰে? চুগাৰটো কমাই দিয়ে ন। সেইকাৰণে চুগাৰ দৰৱটো খোৱা বুলি আমাক কি কয়? চুগাৰ দৰৱটো খোৱাৰ লগে লগে খানাটো খাব লাগিব। চ' কেতিয়াবা গা চা বেয়া থাকিলে দৰৱটো নাখাব, কিন্তু যেতিয়া দৰৱটো খাব তেতিয়া খানাটো খাব। এতিয়া যদি কাৰোবাৰ চুগাৰ আছে, তাৰ কাৰণে কি খাব? ধৰি লওক ৰাতিপুৱা আপোনালোকে ৰুটি খাব পাৰে, একো প্ৰব্লেম নাই। শাক চব্জি খাব পাৰে, একো প্ৰব্লেম নাই। ব্ৰেডৰ ভিতৰত ব্ৰাউন ব্ৰেড বুলি এটা আহে, বুজিছে? ডায়েবেটিছ ৰোগীৰ কাৰণে সেইটো খাব পাৰে। তাৰপিছত দুপৰীয়া ৰাতি চাউল খাব পাৰে, একো আপত্তি নাই। কণী সপ্তাহত 2 দিন খাব পাৰে, মুৰ্গী মাংস সপ্তাহত 2 দিন খাব পাৰে। বাকী বস্তু সেইভাগে থাকক। মিঠাই নাখাব, মুখত মিঠা লগা যিকোনো ফল, 4বিধ যে ফলৰ নাম ক'লো, সেই 4বিধ ফল নাখাব, চেনিটো অলপ কমাই খাব। আৰু ৰাতিপুৱা বা যিকোনো আমাৰ দিনত 40 মিনিট খোজ কাঢ়িব, চাব চুগাৰটো কণ্ট্ৰলত থাকিব। এইবোৰ বস্তু আমি নিজে কণ্ট্ৰল কৰিব পাৰোঁ, কিন্তু কিয় আমি নাজানো বা হেৰি কৰিব নাজানো, সেইকাৰণে বস্তু। আৰু এটা কথা, গুড়। চুগাৰত গুড় খাই বুলি আপোনালোক ভাবে চুগাৰত গুড় খাব লাগে বুলি? কওক। এটা ভুল ধাৰণা আছে চুগাৰত গুড় খালে ভাল, এইটো একদম ভুল। মানুহ মানে একদম হেক কৰি পেলাব। চুগাৰ হ'লে গুড় কেতিয়াও নাখাব। গুড়ৰ চেনি পৰিমাণটো, আমাৰ যিটো চেনি খাওঁ ন, চুগাৰৰ পৰিমাণটো তাতকৈ বহুত বেছি থাকে, বহুত বেছি থাকে। তো গুড়টো পৰাপক্ষত একেবাৰে নাখাব। যদি কেতিয়াবা কিবা খাব মন গৈছে চাহ তাহ, তো অলপ কমকৈ অলপ চেনি দি কিনে বা হেৰি কৰি খাব পাৰে।
এতিয়া কিবা সুধিবলগীয়া আছে এই দুটা হেৰি বিষয়ে কিবা বা বেলেগ কিবা সুধিবলগীয়া আছে মনত কিবা প্ৰশ্ন নাই কোনো নকয় জানি নাই বুজিছে তো বেমাৰৰ কথা ক'লে আৰু আমাৰ খাই দিলে এই বস্তুবিলাক আমি নিজে মানে সেইটো হয় গাঁৱটো আমাৰ হয় আমি নিজে যেনেকৈ মেচিন এটাক আমি ৰিপেয়াৰিং কৰি কিনে মাজে মাজে ছাৰ্ভিচিং কৰি ঠিক ৰাখোঁ এনেকৈ আমাৰ গাঁৱটো ঠিক ৰাখিবলৈ আমাৰ দুটাই বস্তু খোৱা বোৱাটো ঠিক ৰাখিব লাগিব আৰু গাঁৱটো অলপ চলাব লাগিব অলপ কাম চাম কৰি থাকিব লাগিব সেই দুটাই বস্তু আৰু মই সদায় কওঁ যাৰ প্ৰেছাৰ আছে 2 সপ্তাহ মূৰে মূৰে নিজৰ প্ৰেছাৰটো জোখাই থাকিব লাগে দাৱাইটো খাব লাগে আৰু যাৰ প্ৰেছাৰ নাই প্ৰত্যেক মাহত আমাৰ বয়সীয়াল মানুহৰ কথা কৈছোঁ প্ৰত্যেক মাহত এবাৰ নিজৰ প্ৰেছাৰটো জোখাব আৰু চুগাৰৰ ক্ষেত্ৰত কওঁ চুগাৰটো যদি কাৰোবাৰ আছে তো দাৱাইটো খাব প্লাছ কাম চাম অলপ কৰি থাকিব লাগিব খোজকাঢ়িব লাগিব মানুহবোৰে খোৱা বোৱাটো কণ্ট্ৰল লাগিব আৰু চুগাৰটো মাহে মাহে জোখাই থাকিব আৰু যদি বয়সীয়াল মানুহ চুগাৰটো নাই তেনেহ'লে মই কওঁ 3 মাহৰ মূৰে মূৰে এবাৰ চুগাৰটো জোখাই থাকিব হ'ব গরম লাগে So, 2 মিনিট মই কিটা প্ৰেগনেন্ট আছে তাহাঁতৰ কাৰণে 2 মিনিটত কথা এটা কৈ লওঁ 2 মিনিট আমাৰ মানে এটা ৰিসেন্টলি ন এই মানে হেৰি আন্ডাৰউড আছে বেবি চেঞ্জেছ হৈ আছে আৰু লো ৱেট